নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুৱাই আমি সকলো আহি গ'লোঁ কামাখ্যা ষ্টেচনলৈ, কাৰণ এটি বিশেষ কাৰণ আছে। কাৰণটো কৈয়ে দিওঁ, ছাছপেন্স নাৰাখোঁ বাৰু। বৃন্দাবনত আমাৰ এটা কম্পিটিশ্যন আছে, ইণ্টাৰনেশ্যনেল মাল্টিলিংগুৱেল ডান্স কম্পিটিশ্যন। তো সেইটোতে আমি পাৰ্টিচিপেট কৰিবৰ কাৰণে আহিছোঁ। মোৰ মাও আহিছে, এয়া মা আহিছে লগত। আৰু আমি গোটেইখিনি এতিয়া ট্ৰেইন জাৰ্ণি কৰিম। চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব, কি হয় দেখুৱাই থাকিম। বৃন্দাবনখনো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আজি আমি গৈ আছোঁ। আৰু এয়া মোৰ লগত অহা মানে একেলগে আমি ডান্স কৰিম, নিকিতা, প্ৰহেলিকা আৰু ইফালে দীক্ষা বা ইফালে আমাৰ গ্ৰুপ লিডাৰ দীপুন দা আছে আৰু তন্ময়। চ' আমি হাঁহি ধেমালিৰ মাজেৰে আহি আছোঁ ট্ৰেইনত। আৰু আহি পায়ে আমি জল্দি গা পা ধুই খালি ডান্সৰ কষ্টিউম পিন্ধিছোঁ, কাৰণ আজি আমাৰ যিহেতু কম্পিটিশ্যনটো আছে। আৰু এয়া চব ওলাই আছে আমাৰ দীক্ষিত ভাইটি। চাওঁ দীক্ষা বা চাই দিয়া। মাতাকো উঠাইছোঁ, ছাৰকো উঠাইছোঁ। আমি ধুনীয়াকৈ ৰেডি হৈ আমি য'ত আছোঁ তাৰে বাহিৰত অলপমান ৰিলছ বনাই লওঁ বুলি মানে অকণমান ৰেডি হৈছোঁ আৰু এইখিনিতে। আৰু ইয়াত ভবাতকৈ বেছি ঠাণ্ডা, মানে ইমান বেছি ঠাণ্ডা পৰিছে নহয় ইয়াতে। ৰীল বনাই মেলি আকৌ কাপোৰ লৈ ল'লোঁ গাত, যিহেতু বহুত বেছি ঠাণ্ডা। আৰু এয়া মা, আৰু আমি যোৱাৰ আগতে গোটেইখিনিয়ে অলপমান ফটো উঠি ল'লোঁ। আৰু এয়া গোটেইখিনিয়ে ধুনীয়াকৈ ফটো কেইখনমান উঠি ল'লোঁ, চিন স্বৰূপে ৰাখিব লাগিব নহয় জানো। তাৰপিছত আমি এয়া আহি পালোঁ অডিটৰিয়াম, য'ত আমাৰ কম্পিটিশ্যন হ'ব। আৰু এয়া চাওকচোন, ইমান সুন্দৰকৈ মূৰ্তিভাগ বনাই থৈছে কৃষ্ণৰ। আৰু পিছফালে এই চিত্ৰখনো খুব সুন্দৰ। আৰু ইয়াত অলপমান সৰুকৈ মিউজিয়াম টাইপো বনাই ৰাখিছে। দেন ইয়াতে কম্পিটিশ্যনবোৰ হৈ আছে। আমি আহি আৰু আমি অডিটৰিয়ামতে বহি আছোঁ। আমাৰ নামটো এনাউন্স কৰালে ৰখি পেলাই আছোঁ ইয়াতে।
আমাৰ গ্ৰুপ পাৰফৰ্মেঞ্চ হৈ গ'ল তাৰপিছত আমি বহি আছোঁ লগৰ বাকী দুজনীয়ে বিহু নাচিব আৰু মই কনফিউজনৰ মাজত থাকি থাকি চ'ল' এটা কৰিম বুলি আহিছিলোঁ ঘৰৰ পৰা কিন্তু ইমান বেছি ভাগৰ লাগি আছিল কৰিমকৈ ভাবি ভাবি অৱশেষত কৰি দিলোঁ আৰু নেক্সট ডে মানে 31 ডিচেম্বৰৰ দিনা আমাৰ ফলাফলসমূহো ঘোষণা কৰিলে আৰু আমি ক্লাছিকেল বিভাগত গ্ৰুপ ডান্সটোত ফাৰ্ষ্ট প্ৰাইজ পালোঁ আৰু মই যিহেতু চ'ল' কৰিছিলোঁ চ'ল'টোতো প্ৰাইজ পালোঁ আৰু আমাৰ লগত যোৱা নিকিতা আৰু প্ৰহেলিকা সিহঁতেও পালে বিহুত আৰু য়েছটো এয়া আমি প্ৰাইজখিনি লোৱা সময়ত কিছু দৃশ্য আৰু এইদিনাখনি মানে 31 তাৰিখৰ দিনাই আমি বৃন্দাবনো ফুৰিছিলোঁ বৃন্দাবনৰ দৃশ্যসমূহ মই ভিডিঅ' কৰি ৰাখিছোঁ সেইখিনি মই নেক্সট ভিডিঅ'টোত দিম নেক্সট ব্লগটোত অলপ মানে এয়া দেখুৱাই দিলোঁ আপোনালোকক প্ৰেম মন্দিৰ তো য়েছ মই ইয়াৰ পিছৰ ভিডিঅ'টোত বৃন্দাবনৰ সম্পূৰ্ণ ৰাতিপুৱাৰ পৰা ৰাতি মানে ইভিনিঙলৈকে গোটেই দৃশ্যখিনি যি দেখা পালোঁ সকলোখিনি কেপচাৰ কৰি ৰাখিছোঁ আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম সকলোখিনি মই ভিডিঅ' আপোনালোকক আগবঢ়াই দিম গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ